সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো গীত মাত সুৰতাল লয়েৰে সমৃদ্ধ অনুষ্ঠান মোৰ প্ৰিয় গীত। শ্ৰোতাসকল, মোৰ প্ৰিয় গীত অনুষ্ঠানৰ পূৰ্বৰ অনুষ্ঠানসমূহৰ দৰে আজিও আমাৰ লগত অতিথিৰ আসনত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি। আপোনালোকক জনাই সুখী হ'ম, আজিৰ অনুষ্ঠানত আমাৰ লগত যিগৰাকী অতিথি হিচাপে উপস্থিত আছে তেখেতে সংগীত চিকিৎসাৰ সন্দৰ্ভত বহুতো কাম কৰিছে আৰু ইয়াৰ জৰিয়তে আমি জনামতে আমাৰ ৰাইজ যথেষ্ট উপকৃত হৈছে। গতিকে আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম যে সংগীত চিকিৎসা কি, ইয়াৰ জৰিয়তে আমি কিদৰে উপকৃত হ'ব পাৰোঁ আৰু লগতে আমাৰ আজিৰ অতিথি অনুভূতি কাকতি গোস্বামীৰ কেইটামান প্ৰিয় গীতো আমাৰ শ্ৰোতাসকললৈ আগবঢ়াম। তেন্তে আহক শ্ৰোতাসকল, পলম নকৰি আমি অনুষ্ঠানটিৰ মাজলৈ যাওঁ। প্ৰথমে অনুভূতি কাকতি গোস্বামীক আকাশবাণী যোৰহাট কেন্দ্ৰৰ মোৰ প্ৰিয় গীত অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজিৰ আকাশবাণী যোৰহাট কেন্দ্ৰৰ এই সংগীতৰ অনুষ্ঠান মোৰ প্ৰিয় গীত অনুষ্ঠানটিলৈ আহিবলৈ পাই মই সঁচাই খুব ধন্য। হয়, আমি জনামতে আপোনালোকে সংগীত চিকিৎসাৰ সন্দৰ্ভত কাম কৰি আছে। আচ্ছা, মানে সংগীত চিকিৎসা প্ৰদান কৰিছে আপোনালোকে সৰ্বসাধাৰণক। প্ৰথমে সংগীত চিকিৎসাৰ সন্দৰ্ভতে আমি আৰম্ভ কৰিছোঁ আমাৰ কথা। সংগীত চিকিৎসা কি সেই সন্দৰ্ভত জানি ল'ব বিচাৰিম। সংগীত চিকিৎসাটো খুব সাধাৰণভাৱে যদি বুজাই দিওঁ তেতিয়াহ'লে এইটোৱে ক'ব লাগিব যে সংগীতৰ ক্লিনিকেল ইউজ। তাৰমানে এজন ৰোগীক ভাল কৰিবৰ কাৰণে বেলেগ বেলেগ সংগীতেৰে তেখেতক মানে সেই ৰোগটোৰ পৰা আমি আঁতৰাই আনিবলৈ চেষ্টা কৰোঁ, সেইটোৱেই সংগীত চিকিৎসা। তাৰমানে আমি ধৰক কাৰোবাৰ হাই ব্লাড প্ৰেছাৰ হৈছে, কাৰোবাৰ ডায়েবেটিছ হৈছে, কাৰোবাৰ ডিপ্ৰেশ্যন হৈছে, কাৰোবাৰ এংজাইটি হৈছে, কাৰোবাৰ ৰাতি টোপনি ধৰা নাই, তাৰমানে মানসিক বা শাৰীৰিক এই দুই ধৰণৰ ৰোগৰ ক্ষেত্ৰতে সংগীত চিকিৎসাই খুব ভালদৰে কাম কৰে। কিন্তু অসমত এতিয়ালৈকে সংগীত চিকিৎসা শব্দটো মানুহৰ চিনাকি হোৱা নাই। আচলতে নতুন সেই শব্দটোৱে নতুন নতুন শব্দ মানে আনকি চিকিৎসা বিজ্ঞানতো বহুত চিকিৎসকে এই সংগীত চিকিৎসাৰ কথাটো তেওঁলোকে এতিয়াও খুব ভালদৰে উপলব্ধি কৰিব পৰা নাই বুলিয়ে মই ভাবোঁ। কিন্তু তাৰ মাজত বহুত চিকিৎসক আছে যি আমাক মানে মাতে আৰু মাতি পেলাই ICUৰ নিচিনা জেগাটো আমাক সংগীত চিকিৎসা কৰিবলৈ দিয়ে। গতিকে তেওঁলোকৰ কাৰণেও মই ক'ব খুজিছোঁ এটাই কথা, সংগীত চিকিৎসা দৰৱৰ অল্টাৰনেটিভ নহয়, দৰৱৰ বিকল্প নহয়। নিশ্চয় এলোপেথিয়ে হওক বা হোমিওপেথিয়ে হওক, যিয়ে দৰৱ নহওক, মানুহে যদি সেই দৰৱটো খাই আছে, সেই দৰৱটোৰ লগত সংগীত চিকিৎসা যদি আমি লওঁ তেতিয়াহ'লে সেই দৰৱৰ ইফেক্টটো চবতকৈ বেছি হয়। আৰু সেই দৰৱ বস্তুটো যিহেতু আমাৰ শৰীৰৰ কাৰণে বৰ এটা ভাল কথা নহয়, ড্ৰাগছ, দৰৱ মানে ড্ৰাগছ নহয় জানো? গতিকে সেই ড্ৰাগছটো আমি লৈ থকাটো কোনো পধ্যেই ভাল কথা নহয়। গতিকে সংগীত চিকিৎসা লৈ থাকিলে সেই ড্ৰাগছটো আমি সোনকালেই শৰীৰৰ পৰা মানে আঁতৰাবলৈ মানে আমি সফল হ'ব পাৰোঁ। হয়, এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আপোনালোকে কাম কৰিছে। আনুষ্ঠানিক প্ৰশিক্ষণ লৈছিলে নেকি এই সন্দৰ্ভত? হয়, মই কেলকাতা ইউনিভাৰ্চিটিৰ পৰা মই MA কৰিছোঁ ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ ওপৰত, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওপৰত। তেতিয়া মিউজিক থেৰাপিটো এটা সৰু ছাবজেক্ট আছিলে মোৰ সংগীত চিকিৎসা, আৰু তাৰ উপৰিও সৰুৰ পৰাই মই ভাৰতীয় শাস্ত্ৰীয় সংগীত শিকিয়ে ডাঙৰ হৈছোঁ। গতিকে শাস্ত্ৰীয় সংগীতৰ জৰিয়তে আমি যেতিয়া ৰোগৰ চিকিৎসা কৰিব পাৰোঁ বুলি মই গম পালোঁ, তেতিয়া সেই বিষয়টোৰ ওপৰত মোৰ গুৰুত্বটো বা তাৰ ষ্টাডিটো লগে লগে বাঢ়ি গ'ল। আৰু পিছত মই যোৱা বছৰ স্পেইনৰ এটা ইনষ্টিটিউটৰ পৰা মই মিউজিক থেৰাপিৰ ওপৰতে এটা কোৰ্চ কৰিলোঁ। নিশ্চয়। কাম কেতিয়াৰ পৰা কৰি আছে এই? মই যোৱা 4-5 বছৰ মানৰ পৰা মিউজিক থেৰাপিৰ ওপৰত কাম কৰি আছোঁ। তেতিয়া মুম্বাইত কৰি আছিলোঁ। মুম্বাইত মই বেলেগ বেলেগ পেচেণ্টক ট্ৰিট কৰি আছিলোঁ মিউজিক থেৰাপিৰ জৰিয়তে। যোৱা বছৰ আমি অসমলৈ আহোঁ। অসমত এতিয়াতো গুৱাহাটীতে আছোঁ, আমাৰ নিজৰ ষ্টুডিঅ' আছে। গতিকে এতিয়া অসমলৈ অহাৰ পিছত মই ৰিচেণ্টলি GNRCত এজন পেচেণ্ট ট্ৰিট কৰিলোঁ ICUত। তেওঁৰ মাল্টিপল ষ্ট্ৰ'ক হৈ আছিলে। গতিকে সেই ষ্ট্ৰ'কৰ সময়ছোৱাত যিহেতু তেওঁ দৰৱক ৰেছপণ্ড কৰা নাছিলে, ডাক্তৰ মানিক মাথুৰ বুলি এজন নিউৰলজিষ্ট, তেওঁ লগে লগে মিউজিক থেৰাপিৰ কাৰণে কয় আৰু আমি গৈ পেলাই 7 দিন ধৰি পেলাই তেওঁক মিউজিক থেৰাপি দিওঁ। আৰু আমি মানে তেতিয়া ডাক্তৰে কৈছিলে মিউজিক থেৰাপি ইজ আ মিৰাকল।
নিশ্চয় নিশ্চয় হয় আচলতে সংগীত চিকিৎসা খুব এটা গধুৰ বিষয় আমি আৰু কথা জানিম আপোনাৰ পৰা কিন্তু অকণমান গীতৰ কথা পাতি ল'ব বিচাৰিছোঁ আৰু এই মুহূৰ্তত মই আমাৰ শ্ৰোতাসকলক জনাই সুখী হ'ম আজিৰ অনুষ্ঠানৰ আমাৰ অতিথি অনুভূতি কাকতি গোস্বামী হ'ল স্বনামধন্য শিল্পী লোকনাথ গোস্বামীৰ বোৱাৰী অৰ্থাৎ অনুভূতি কাকতিৰ শহুৰ দেউতা হ'ল লোকনাথ গোস্বামী গতিকে এটা খুব সাংস্কৃতিবান পৰিয়ালত আপুনি বিয়া হৈছে গতিকে সেই পৰিৱেশটোৱে বা আপোনাৰ শৈশৱৰ যিখন ঘৰ আপোনাৰ নিজৰ পিতৃ মাতৃ সেই পৰিৱেশটো কেনেকুৱা আছিলে সংগীতৰ কিদৰে আপোনাক অনুপ্ৰাণিত কৰিছিল মানে মই মোৰ ঘৰখনত সংগীতৰ পৰিৱেশ সৰুৰ পৰাই পাইছোঁ মোৰ মায়ে গান গায় মায়ে গান গোৱাৰ কাৰণে দেউতাই পিছত গান লিখিবলৈ আৰম্ভ কৰে আৰু তাৰ উপৰিও মোৰ মামাৰ ঘৰখন একেবাৰে গোটেইখনেই মিউজিকৰ তাৰমানে মোৰ মামা শ্ৰীযুত কৰুণাকান্ত শৰ্মা তেওঁ তবলা বজায় তাৰপিছত মোৰ জেঠাই ভাৰতী শৰ্মা তেওঁ গুৱাহাটী দূৰদৰ্শনৰ পৰা ডেপুটি ডাইৰেক্টৰ হৈ পেলাই তেওঁ ৰিটায়াৰ কৰিছে তাৰ উপৰি তেওঁ ৰেডিঅ' আৰ্টিষ্ট তাৰপিছত দুইজনী মাহীয়ে এগৰাকীয়ে চেতাৰ এগৰাকীয়ে হাৱাইন গীটাৰ মায়ে গান গায় গতিকে গোটেই ঘৰখনেই তাৰমানে সংগীতৰ ঘৰ তাৰপিছত এখন আমাৰ মানে সংগীতৰ যিখন আমাৰ ইনষ্টিটিউট সেইখনেই হ'ল যোৰহাট সংগীত বিদ্যালয় য'ত আমি সকলোৱে শিকিছোঁ মোৰ মামাৰ ছোৱালী অনুস্মা শৰ্মা তাতে শিকিছোঁ আমি তাতে শিকিছোঁ গতিকে সেইখন ঘৰৰ পৰা ওলাই গৈ আকৌ লোকনাথ গোস্বামীৰ ঘৰ গতিকে মোৰ বিস্তাৰ তেওঁ মিউজিকৰ লগতে জড়িত তেওঁ ইমন সেউজ গোস্বামী তেওঁ বলিউডৰ কাৰণে কাম কৰে মিউজিক এৰেঞ্জমেণ্ট এণ্ড প্ৰগ্ৰামিং তেওঁৰ লগত বিয়া হ'লোঁ তাৰপিছতে দেউতাটো গান গায়ে গতিকে আমি সৰু মানে মোৰ ৰাতিপুৱাটো হয় প্ৰথম মানে আমাৰ ঘৰৰ একদম কাষৰ ঘৰখন হ'ল হেম হাজৰিকাৰ ঘৰ চেতাৰ বজাই গতিকে চেতাৰেৰে মই সাৰ পাওঁ তাৰপিছত দেউতাৰ ৰেয়াজ চলে সেইটো মোৰ তাৰপিছত হয় তাৰপিছত মই নিজে ৰেয়াজত বহোঁ সংগীত মধুৰ পৰিৱেশ আৰু জানি খুব ভাল লাগিছে আমি আজি কথাৰ মাজে মাজে এটা গীতৰ সোৱাদো ল'ম আপুনি গীতৰ ক্ষেত্ৰত কিছু কাম কৰিছে আপোনাৰ নিজা গীতো আছে গতিকে আজি আমাৰ আকাশবাণীৰ যোৰহাট কেন্দ্ৰৰ শ্ৰোতাসকলক যদি আপোনাৰ সুমধুৰ কণ্ঠস্বৰৰ এটা গীত উপহাৰ দিয়ে খুব ভাল লাগিব মই মোৰ নিজৰ এটা গান মানে মোৰ দেউতাই লিখা গান শ্ৰীযুত দীপেন কাকতি গানটো সুৰ কৰিছে কলিকতাৰ পুলক চৰকাৰ বুলি এজন আমাৰ মানে দাদা আৰু এইটো গানত এৰেঞ্জমেণ্ট প্ৰগ্ৰামিং কৰিছে মোৰ মিষ্টাৰ ইমন সেউজ গোস্বামী এইটো এটা এলবাম আমাৰ ৰিলিজ হৈছিলে মোৰ অনুভূতি বুলি 2012 চনত তাৰে এটি গীত মই অকণমান গুণগুণাই দিব খুজিছোঁ নিশ্চয় এই মন নাচিছে সোণতৰা জ্বলিছে মন নাচিছে মন নাচিছে সোণতৰা জ্বলিছে নাচিছে সোণতৰা জ্বলিছে মোৰে চোতালত মধুৰাতি নামিছে মন নাচিছে সোণতৰা জ্বলিছে
যেহেতু আপুনি এগৰাকী উঠি অহা প্ৰজন্মৰ এগৰাকী শিল্পী, বহুতো দায়িত্ব আছে, বহুতো কৰ্তব্য আছে সমাজখনৰ প্ৰতি। আপুনি কি অনুভৱ কৰে এই ক্ষেত্ৰত এগৰাকী শিল্পী হিচাপে কৰণীয় কি সমাজখনৰ প্ৰতি? শিল্পী হিচাপে কৰণীয় এইটোৱে যে আমি নিজৰ যিটো প্ৰফেশ্যন, মানে মোৰ দেউতাই সৰুৰ পৰা এটা কথাই শিকাইছিলে, মা তই যি কামেই নকৰ লাগিলে সেই কামটোৰ জৰিয়তে নিজৰ পেচাটো মেইনটেইন কৰাৰ উপৰিও সমাজখনৰ কাৰণেও কিছু কাম কৰি যাব লাগে। গতিকে সেই কামটোৱে আমি কৰি আহিছোঁ। শিল্পী হিচাপে আমি সদায় এইটো মানে এটা নিজৰ দায়িত্ব পালন কৰি আহিছোঁ। তাৰমানে শিল্পী মানে গান গাওঁ, যিহেতু গান গোৱাটো আমাৰ এটা জাৰ্ণি, এটা যাত্ৰা, সাংগীতিক যাত্ৰা। আৰু গান গোৱাৰ লগতে গান গোৱাৰ জৰিয়তে আমাৰ মানে ইমান এটা ভাল কথা যে হয়তো অন্য প্ৰফেশ্যনত থকা হ'লে মই মানুহৰ ওচৰলৈ ইমান গৈ নাপালোগৈহেঁতেন, মানে নিজৰ পৰিয়াল বা মানে পৰিয়ালৰ মানুহৰ বাহিৰে। কিন্তু গান গাওঁ যিহেতু, গতিকে গোটেই এটা ডাঙৰ শ্ৰোতা পাওঁ আমি, ইউটিউবৰ জৰিয়তেও হওক বা আমি ক'ৰবাত অনুষ্ঠান কৰিবলৈ গৈছোঁ, অনুষ্ঠান হয়, গতিকে তাত আমি এটা ডাঙৰ শ্ৰোতা পাওঁ, তেওঁলোকৰ গোটেই আশীৰ্বাদখিনি পাওঁ। আৰু সেই আশীৰ্বাদখিনি পোৱাৰ লগে লগে এই যে যাত্ৰাটো, সেই যাত্ৰাটো কৰিবলৈ যাওঁতে আমাৰ এটা দায়িত্ব আহি পৰে প্ৰতিজনৰ প্ৰতি। গতিকে আমি সমাজখনৰ কাৰণে, মানে মোৰ দেউতাই বহুত গান লিখে, মানে সামাজিক কথা বাৰ্তাৰ লগত, ৰাজনৈতিক কথা বাৰ্তাৰ লগত ৰিলেট কৰা। গতিকে সেই গানবিলাক আমি নিজে সুৰ কৰি পেলাই সমাজলৈ দিবলৈ চেষ্টা কৰোঁ, যদিও বলিউডৰ গান গাওঁ বা অন্যান্য গান গাওঁ। গতিকে সেই গানবোৰৰ মাজে মাজে আমি এই ধৰণৰ গান কিছুমানো আমি গাবলৈ চেষ্টা কৰোঁ। মই অকণমান এইটো গুণগুণাই দিব খুজিছোঁ এটা গান। বন্ধু তোমাৰ বিবেক আজি জাগি উঠেনে, শৰাই ঘাটৰ ৰণৰ কথা মনত পৰেনে, আমাৰ মাজৰ ছদ্মবেশী বিভীষণবোৰক চিনি পাবৰ বাবে আৰু সময় আছেনে, সময় আছেনে। খুব সুন্দৰ। আচলতে এনেধৰণৰ গীতবিলাকৰ জৰিয়তে এটা খুব সুন্দৰ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা হয়। সঁচাকৈ খুব ভাল লাগিছে। আৰু এইখিনিতে আমি অকণমান পুনৰ মিউজিক থেৰাপিৰ কথালৈ আহিব বিচাৰিছোঁ। আপুনি ইতিমধ্যে কৈছে যে ইয়াৰ জৰিয়তে আপোনাৰ যিসকল ৰোগী তেওঁলোক উপকৃত হ'ব পাৰিছে। যোৰহাটত আপোনাৰ নিজৰ ঠাই, জন্মৰ ঠাই, যোৰহাটত এই চিকিৎসা প্ৰদান কৰা হৈছে নেকি বৰ্তমানলৈকে? যোৰহাটত মই এতিয়ালৈকে যদি কৰিছোঁ তেতিয়াহ'লে ঘৰৰ মানুহকহে কৰিছোঁ দেই, মই বাহিৰলৈ যোৱা নাই। কিন্তু এতিয়া গুৱাহাটীত মই কেইবাটাও কাম কৰিলোঁ। আৰু এতিয়া সদ্যহতে ব্যতিক্ৰম মাজদৌ বুলি এটা NGO, তেওঁলোকে এটা 60 দিনীয়া এণ্টি ড্ৰাগ, টবেকো এণ্ড লিকাৰৰ কেম্পেইনিং এটা কৰি আছে। আৰু সেই কেম্পেইনিংটোৰ জৰিয়তে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানত গৈ বা ৰিহেবিলিটেশ্যন চেণ্টাৰত গৈ পেলাই ড্ৰাগছ নল'বৰ কাৰণে কিছুমান কাম কৰি থকা হৈছে, ছেমিনাৰ কিছুমান দি থকা হৈছে। আৰু সেই ছেমিনাৰবিলাকৰ লগতে মই জড়িত হৈ আছোঁ। সংগীত চিকিৎসাইনো কেনেকৈ আমাক ড্ৰাগছ নোলোৱাৰ পৰা বা ড্ৰাগছ লোৱা মানুহক কেনেকৈ সেই ৰাস্তাটোৰ পৰা উভতাই আনিব পাৰে, সেই ধৰণৰ কথা বাৰ্তাবিলাক আলোচনা কৰিব পাৰিছোঁ। আৰু সেইটো মোৰ কাৰণে এটা বৰ ডাঙৰ প্ৰাপ্য, কাৰণ সংগীত চিকিৎসা শব্দটো মানুহে শুনিব পাৰিছে আৰু বহুত মানুহে এই কথাটোক জানিব পাৰিছে। নিশ্চয়। আৰু আচলতে খুব ভাল কাম হ'ব যদিহে সংগীত চিকিৎসাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ যুৱচামক যদি সেই ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা আমি উভতাই আনিব পৰা যায়, নিশ্চয়কৈ খুব এটা গুৰুত্বপূৰ্ণ কাম হ'ব। হয়, আপুনি ইতিমধ্যে কৈছে যে সংগীত চিকিৎসা দিওঁতে ৰোগীক গীত শুনোৱা হয় কিছুমান। গতিকে কেনেকুৱা গীতবিলাক থেৰাপি হিচাপে দিয়া হয়? আচলতে আমি ৰোগীজনৰ হিষ্ট্ৰীটো অলপমান চাব লাগে, ইতিহাসটো চাব লাগে। ৰোগীজনে কেনেকুৱা ধৰণৰ গান বাজনা শুনি ডাঙৰ হৈছে, কি ধৰণৰ গান বাজনা তেওঁ ভাল পায়, সেইটো এটা ডাঙৰ কথা, ফেক্টৰ। 2 নম্বৰ ফেক্টৰটো তেওঁৰ কি হৈ আছে। ধৰক তেওঁৰ ডিপ্ৰেশ্যন হৈ আছে, ডিপ্ৰেশ্যন হৈ থাকিলে তেওঁক আমি ৰাগ পিলু বুলি এটা ৰাগ আছে আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতত। সাধাৰণতে মই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰে ব্যৱহাৰ বেছিকৈ কৰোঁ, কিন্তু তাৰ উপৰিও যেতিয়া সেই মানে কেইবাটাও ৰোগ হৈ থাকে, মানে মানুহজনৰ সেই কেইবাটাও ৰোগ হৈ থাকিলে মাজে মাজে বেলেগ বেলেগ ধৰণৰ মিউজিকো মই চেষ্টা কৰোঁ দিবলৈ। মানে ধৰক মই এটা এক্সাম্পল দিছোঁ, ডিপ্ৰেশ্যনৰ ধৰক পেচেণ্ট, তেওঁক ৰাগ পিলু শুনাব লাগে। ৰাগ পিলুটো শুনাবলৈ হ'লে মই ধৰক আৰম্ভ কৰিলোঁ এনেকৈ,
না রে এইটো একেবাৰে যে মই চিধা চিধি ৰাগেই গুচি যাম সেইটোৰ কথা নাই रोजा जाने मन तू ही मेरा दिल तुझ बिन तरसे नैना মানে এই গানটো ৰাগ বিলুত আছে ধৰক মানে মানুহজনৰ সেই মুডটো ঠিক কৰিবৰ কাৰণে কাৰণ ডিপ্ৰেশ্যন হৈ থাকিলে মানুহজন খুব তেওঁৰ এটা লছ অফ ইণ্টাৰেষ্ট হয় তেওঁ একো কাম কৰিবলৈ মন নাযায় খাবলৈ মন নাযায় মানে এলাহ লাগি থাকে অনবৰতে শৰীৰত সেই শক্তিটো অনুভৱ নহয় তেওঁক সেই ৰাস্তাটোৰ পৰা ঘূৰাই আনিবলৈ অকল এণ্টি ডিপ্ৰেছেন টেবলেট দিলেই নহ'ব হয় এই টেবলেটটোৰতো নাৰ্ভৰ ওপৰত আমাৰ বহুত ইফেক্ট হয় মানুহৰ হাত চাত কঁপিবলৈ আৰম্ভ কৰে গতিকে গোটেই অভাৰঅল কামখিনি যদি আমি সম্পন্ন কৰিবলৈ হয় তেতিয়াহ'লে সংগীতেৰে তেওঁক আমি ঠিক কৰিব পাৰোঁ নিশ্চয় আৰু এই ক্ষেত্ৰত অসমৰ বাহিৰত বা ভাৰতবৰ্ষৰ বাহিৰত কিদৰে মানুহ উপকৃত হৈছে বুলি আপুনি অনুভৱ কৰে বা আপুনি জানে বিশেষকৈ মানে মই বেলেগ বেলেগ ধৰণৰ ফোন কল পাই থাকোঁ মানে এবাৰ মই এটা অভিজ্ঞতা ক'ব খুজিছোঁ চাউথৰ পৰা তাৰমানে আই থিংক চেন্নাইৰ পৰা এগৰাকী মানুহে মোলৈ ফোন কৰিলে ইউটিউবৰ পৰা ফোন নাম্বাৰটো পালে মোৰ এটা ভোকেল ট্ৰেইনিং উইথ অনুভূতি বুলি এটা চেনেল আছে য'ত মোৰ ভোকেল ট্ৰেইনিঙৰ কিছুমান কথা বাৰ্তা মই পাতি থাকোঁ গান বাজনাৰ কথা সেই চেনেলটোৰ পৰা মোৰ নাম্বাৰটো লৈ পেলাই তেওঁ ফোন কৰি ক'লে যে বাইদেউ ভঙা ভঙা মাতেৰে কথা কৈছে বাইদেউ মোৰ মাতটো ভাল নহয় মোৰ ষ্ট্ৰ'ক হৈছিলে গতিকে মোৰ মাতটোত মানে ভোকেল কৰ্ডত ষ্ট্ৰ'ক হোৱাৰ কাৰণে মই কথা পাতিব নোৱাৰোঁ মোক ডাক্তৰে মিউজিক থেৰাপি ল'বলৈ কৈছে গতিকে আপুনি মোক থেৰাপি দিব পাৰিব নেকি মই ক'লোঁ ঠিক আছে মই দিম তেওঁ কিন্তু অন্যান্য কোনো ডিভাইচেদি ল'ব নোৱাৰে অকল ফোনেদিয়ে ল'ব পাৰিব তেতিয়া মই ফোনেৰে সৈতে তেওঁক আৰম্ভ কৰিলোঁ তেওঁক অল্টাৰনেট ডে থেৰাপি দিছিলোঁ মই আৰু থেৰাপিৰ জৰিয়তে বেলেগ বেলেগ ধৰণৰ কিছুমান গলাৰ অভ্যাস দিছিলোঁ কৰিবলৈ আৰু সেই গলাৰ অভ্যাসবিলাক কৰাৰ পিছত তেওঁ মোক এদিন ক'লে প্ৰায় 15 দিন থেৰাপিৰ পিছত তেওঁ ক'লে যে বাইদেউ মই আগতে আলহী দুলহী আহিলে কোণাত বহি থাকোঁ হাঁহিবও নোৱাৰোঁ আৰু কথাও পাতিব নোৱাৰোঁ কিন্তু এই সংগীত চিকিৎসা লোৱাৰ পিছত মই এতিয়া আলহীৰ লগত বহি কথা বাৰ্তা হাঁহি তামাচা সকলোখিনি কৰিব পাৰোঁ যথেষ্ট মানে প্ৰভাৱ বিস্তাৰ কৰিছে সেই চিকিৎসাই হয় হয় সঁচাকৈ এটা খুব গুৰুত্বপূৰ্ণ বিষয় আচলতে এই বিষয়টোৰ কথাখিনি যথেষ্ট গধুৰ আৰু পৰিসৰটো বহুত বহল আমি মাথো আধা ঘণ্টাৰ ভিতৰতে কেতিয়াও সামৰিব নোৱাৰোঁ তথাপি আমি চমুকৈ চুই যাবলৈ চেষ্টা কৰিছোঁ আৰু কথা পাতিম এই মুহূৰ্তত ভাবিছোঁ এটা গীতৰ সোৱাদ লওঁ এইখিনিতে মই বিচাৰিম মই এটা জয়মতীৰ ওপৰত আমি এটা বেলাডৰ নিচিনা গান কৰিছিলোঁ সেই গানটোৰ যিটো কথা কোনে লিখিছে আমি নেজানো ইমান পুৰণা গান কিন্তু সেইটোক আকৌ ৰিকম্প'জ কৰি পেলাই মোৰ মিষ্টাৰ আৰু মই এইটো যোৱা বছৰ আমি ৰিলিজ কৰিছিলোঁ সেই গীতটোৱে আজি শ্ৰোতাসকলক শুনাব খুজিছোঁ নিশ্চয় চকুলোৰে মিলি ছাতিলে গগনত জেৰেঙাৰ বায়ু কৰুণ গতি মোনা অচঞ্চল ছাতিলে গগনত নাই জয় মতি হতি কুল ৰাণী নাই গদাধৰ লাঙি গদা পানী নাই জয় মতি হতি কুল ৰাণী নাই গদাধৰ
স্মৃতিয়ে ঢালি দিলে তাতে বেদনার অশ্রুজল সাথিলে গগনত বছৰীয়া আহোম ৰাজৰ নমালি জয়ৰে ধ্বজা নমালি জয়ৰে ধ্বজা কোতাজি সেনা তলবল কুত কৌশলী কৌশলী মন্ত্ৰীসকল সতীৰ শুনিতেৰে জালি দিলে তাতে ধ্বংসৰ দাবানল ছাতিলে গগনত কৰি চূড়া উঠে গিৰিবৰ ৰুদ্ৰ সিংহ স্বৰ্গদেৱৰ ভেদ কৰি চূড়া উঠে গিৰিবৰ ৰুদ্ৰ সিংহ স্বৰ্গদেৱৰ উঠিল বিকশী মাতৃমূৰুতি জয় সাগৰ জয় দোল ছাতিলে গগনত আহে হুমুনিয়া চকুলোৰে মিলি ছাতিলে গগনত ছাতিলে গগনত ছাতিলে গগনত আহে হুমুনিয়া চকুলোৰে ছাতিলে গগনত ছাতিলে গগনত ছাতিলে গগনত। খুব ভাল লাগিলে সুন্দৰ সুন্দৰ গীতেৰে আৰু লগতে বহুতো গুৰুত্বপূৰ্ণ কথাৰে আজি আপুনি আমাৰ অনুষ্ঠানটো খুব সুন্দৰ কৰি তুলিলে। সময় কমি আহিছে, বিদায় ল'বৰে হ'ল। শেষত এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা, মিউজিক থেৰাপিৰ সন্দৰ্ভত অৰ্থাৎ সংগীত চিকিৎসাৰ সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক উদ্দেশ্যি আপুনি কি ক'ব বিচাৰিব? মই সকলোকে খালি এটাই কথা কওঁ যে সংগীতক নিজৰ জীৱনৰ অংগ কৰি পেলাওক। মানে যদি আপুনি সন্তানটিক নিজৰ মানে গান শিকিবলৈ পঠাইছে, তেতিয়াহ'লে সেই সন্তানটিয়ে যাতে অন্ততঃ দিনটোত আধা ঘণ্টা গানৰ প্ৰেক্টিছ কৰে, সেই কথাটো আপোনালোকে নিজে লগত বহি পেলাই চেষ্টা কৰিব কৰাবলৈ। সেই সংগীতে সেই শিশুটিৰ ব্ৰেইনত, মগজুত এনেকুৱা ধৰণৰ কিছুমান প্ৰভাৱ বিস্তাৰ কৰে। মানে সংগীতৰ লগত জড়িত হোৱাৰ লগে লগে আমাৰ ব্ৰেইনটোৰ সোঁ আৰু বাওঁ এই দুয়োটা অংগ
এক্টিভ হৈ যায় আমাৰ ব্লাড সাৰ্কুলেশ্যন এক্টিভ হয় কনচেন্ট্ৰেশ্যন লেভেল ডেভেলপ কৰে গতিকে মই অকল শিশুৰ ক্ষেত্ৰতে নকওঁ পিছত পঢ়া শুনাৰ প্ৰেছাৰ বঢ়াৰ লগে লগে ল'ৰা ছোৱালীয়ে গান বাজনা এৰি পেলাই অকল পঢ়া শুনাই কৰি থাকিব বুলি ভাবে তাৰ মাজতো টিভিটোও চাই বা মোবাইলটো চাই গতিকে সেইখিনি সময় অন্তত মিউজিকৰ প্ৰেক্টিছ কৰিলে সেই শিশুটি ডাঙৰ হোৱাৰ পিছত যেটো 11-12ত যদি ডিপ্ৰেশ্যন আহি যায় এংজাইটি আহি যায় ল'ৰা ছোৱালী আজিকালি খুব হয় সেই বস্তুবিলাক নোহোৱা হ'ব তাৰ উপৰিও আমি এজ এন এডাল্ট মানে আমি প্ৰাপ্তবয়স্ক সকলেও সংগীতক যদি আমি শিকিব পৰা নাই বুলি সৰুতে শিকা নহ'ল এতিয়া শিকিব খুজিছো আপোনালোকে গান শিকক আৰু গান নহওক অন্ততঃ কিবা কিবোৰ্ড বজাবলৈকে শিকক তবলা বজাবলৈকে শিকক যেনেকেই নহওক মিউজিকটোক মানে সংগীতক নিজৰ জীৱনৰ এটা অংগ কৰি পেলাওক আপুনি দেখিব আপোনাৰ যিকোনো ৰোগ খুব সোনকালেই শৰীৰৰ পৰা আঁতৰি গৈছে সঁচাকৈ খুব সুন্দৰকৈ আপুনি মিউজিক থেৰাপিৰ সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক প্ৰকাশ কৰিছে আপোনাৰ মনৰ অনুভৱ আৰু আজি এইখিনি সময় আপুনি আমাক দিলে মোৰ প্ৰিয় গীত অনুষ্ঠানত দিলে তাৰ বাবে আপোনালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰাও আকাশবাণী যোৰহাট কেন্দ্ৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সংগীত চিকিৎসাৰ বিষয়ে যে আপোনালোকে আলোচনা কৰিলে আৰু মোক এই ইয়ালৈ মজিয়ালৈ মাতি আনিলে সেই কাৰণে আপোনালৈ মই ব্যক্তিগতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি শুভকামনা জনাইছোঁ সংগীত চিকিৎসাক লৈ আপুনি বহুদূৰ আগুৱাই যাওক আপুনি যিখিনি সপোন মনত পুহি ৰাখিছে সেইখিনি দিঠকত ৰূপায়িত হওক অশেষ ধন্যবাদ ইমান সময় শ্ৰোতাসকলে মোৰ প্ৰিয় গীত অনুষ্ঠানত সংগীত থেৰাপিষ্ট অনুভূতি কাকতি গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলো প্ৰেৰণা বৰদলৈয়ে তেন্তে আজিলৈ সময় হৈ অহাত আজিৰ মোৰ প্ৰিয় গীত অনুষ্ঠানটি আমি ইমানতেই সামৰিছোঁ নমস্কাৰ